ওয়েলকাম টু মাই ইউটিউব চ্যানেল অন ব্লগস। তো এটা অন্য ভিডিওতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনাৰ সামনে এটা নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈছে। আপোনাৰ নিশ্চয় মন কৰিছে বেকগ্ৰাউণ্ড দেখি আপুনি আছে পূজাৰ ওপৰতে কি মোবাইল কিনিব আপোনাৰ নিশ্চয় মনত চলি আছে। তো মই আহি আছোঁ মোবাইল দোকানত। তো বলক ইয়াৰ পৰা নেদো আগৰ পৰা আহিছোঁ। আৰু আপুনি এনেকৈ মোবাইল ষ্ট'ৰৰ আহি 2 নম্বৰ দোকানখন আপোনালোকে দেখি লৈ যাব। ইয়াত নিউ মোবাইল ষ্টাৰ আৰু ইপিনে চাই লওক দেখিছে আপোনালোকে এই অ'নাৰ ভাইটিটা আছে আৰু আহি কেনে আপোনালোকে এওঁলোকক দেখা পাব ইয়াত। আৰু আপোনালোকে আহি পাব মোবাইল ষ্টাৰ। তো মোবাইল ষ্টাৰ পাৰ হৈ কেনে লেফ্ট ছাইডত 2 নম্বৰ দোকান আছে নিউ মোবাইল ষ্টাৰ। তো ইয়াত আপোনালোকে ভিজিট কৰিব এবাৰ হ'লেও। আৰু আমাৰ লগত আছে যে ভাইটিটা, তো ভাইটিটা কেনেকুৱা খবৰ? ভাল। আৰু এতিয়া নতুন কৰি আছে না? তো কেনেকুৱা কি আছে ইয়াত জনাই দিয়ক অলপ মানুহসকলক। মানে কেনেকুৱা কি মোবাইল সকলোখিনি পাই যাব। সকলোখিনি পাই যাব। এতিয়া পূজাতো অফাৰ আহি আছে, এতিয়া নতুনকৈ আৰু মাল আহি আছে, নতুন নতুন মোবাইল পাই যাব। আৰু ফাইনেন্সত ক'বলৈ কেনেকুৱা? ফাইনেন্সৰ গোটেইখিনি আছে, বাজাজৰ ফাইনেন্স আছে, তোমাৰ HDB আছে, তোমাৰ চেমচাঙৰ ফাইনেন্স আছে, তিনিটা ফাইনেন্স আছে। এই ফাইনেন্সত এনেকুৱা হয় নেকি যে মানে ফাইনেন্স মানে যদি আপোনালোকে মানে কিছুমানে যদি চেমচাং কৰিব লাগে তেওঁলোকৰ মনত এটা প্ৰশ্ন উদ্ভৱ যে আৰু বাজাজ ফাইনেন্স আছে, তো বাজাজ ফাইনেন্সটো কেনেকুৱা মানে এই মাজত কিবা ডিফাৰেন্স আছে নেকি? যোন কাষ্টমাৰে চেমচাং বিচাৰি আহে তো সিহঁতক চেমচাঙৰ ফাইনেন্সটো কৰিলে কম খৰচত সিহঁতৰ ভাল হৈ যায়। আৰু বাজাজৰ HDBত কৰিলে ধৰ সিহঁতৰ বাজাজৰ HDBতো কৰিব পাৰে, কিন্তু চেমচাঙত কৰিলে সিহঁতৰ অলপ কম খৰচত হৈ যায়। যিখিনি আৰু মানে যিকোনো হ'লেও কৰিব পাৰে আৰু ফাইনেন্স যিকোনো। তো ইয়াত আপোনালোকে কি আছে গোটেইখিনি কৈ দিয়ক, মানে কেনেকুৱা কি আছে মোবাইল? মোৰ ইয়াতেতো আছে, অপো আছে, ভিভো আছে, চেমচাং আছে, ৰিয়েলমি আছে, প'ক' আছে, এতিয়া আইফোনো অনা নাই, তো আইফোনো লাহে ধীৰে আহি আছে। নিউ মোবাইল ষ্টাৰত আইফোন আহি আছে। তো আইফোন মানে কি কি কালেকশ্যন ৰাখিব বুলি ভাবিছে আপুনি? এতিয়া ৰানিং মডেল সকলোবোৰ ৰাখে। তো এটা সুখবৰ, তো যদি কোনোবা আইফোন ল'ব বিচাৰিছে তো আহিব পাৰে, তো ভিজিট কৰিব। আৰু ইয়াত অকল আইফোন বুলি নহয় আৰু মানে গোটেইখিনি আছে এক্সেসৰিজ আছে। তো ইয়াৰ লগতে আপুনি আৰু কি কি আৰু নতুন কিবা আইটেম ৰাখিম বুলি ভাবিছে? এক্সেসৰিজটো সকলোখিনি আছে। তো আৰু লাহে লাহে বস্তুটো কাম কৰিছোঁ। মোৰতো এতিয়া নতুনকৈ কৰিলোঁ কামখিনি, তো অলপ টাইম লাগে, লাহে ধীৰে কৰি আছোঁ। তো যিমান পাৰোঁ মই কৰি আছোঁ। তো দাদাই এখোজ দুখোজকৈ এনেকৈ আগবাঢ়ি আছে তো গম পাইছে সকলোখিনি একেবাৰে অনা সম্ভৱ নহয়। তো মই গোটেইখিনি দেখুৱাই দিছোঁ ইয়াত কি কি ষ্টক আছে চাই লওক। ইয়াত আহি মোৰ এটা মানে বাৰে চকুৰ এটাতে যাই আছে, আৰু সেইটো হৈছে এই দেখিছেনে আপোনালোকে গেলাক্সি এইটো A7 লাইট। তো লওঁ নেকি এইটো, কাৰণ এডিট চিডিট কৰাৰ কাৰণে ভাল হ'ব। তো ভাইটিৰা সুধোঁ কাৰণে এইটো কেনেকুৱা হ'ব ভাইটিৰা? ভালেই হ'ব এডিটিং কৰাৰ কাৰণে। ভালেই হ'ব তোমাৰ এইটো। আৰু যিহেতু ভিডিঅ' চিডিঅ' বনাই থাকোঁ সেইকাৰণে এডিটিঙৰ কাৰণে এইটো লৈ লৈও ইয়াত বহুতখিনি সুবিধা হ'ব মোৰ কাৰণে। গেলাক্সি টেবলেট A7 লাইট, তো এইটো মই লৈ ল'লোঁ। তো চাই থাকক। তো মই ইয়াত আহি মানে এনেই নাযাওঁ আৰু কিবা হ'লে এটা লৈ যাম। তো সেই আমি মোবাইলটোত এড কৰি আছোঁ বা এইখনে কাম চলিয়ে যায়। তো সেইকাৰণে মই ভাবিছোঁ এই টেবলেটটো ল'ম বুলি ভাবিছোঁ। এই দেখিছে আপোনালোকে গেলাক্সি টেবলেট A7 লাইট। তো মোৰ কাৰণে বেষ্ট হ'ব এইটো এডিট কৰাৰ ক্ষেত্ৰত। মোবাইল লগতে বহুতখিনি এক্সেসৰিজ দেখিলোঁ, আৰু লগতে গম পাইছে আপোনালোকে যদি চাইকেল চলাই যায়, বাইক চলাই যায়, গাড়ীত যায়, মানে মোবাইলটো নুলিয়ালে হ'ব, কাৰণ ইয়াত আছে দেখিছে আপোনালোকে স্মাৰ্ট ৱাটচ। নতুন আহিলে ইয়াত এনেকৈ চাব পাৰিব। তো সঁচাকৈ ইয়াত আহি বহুত বেছি ভাল লাগিছে। লাইটিঙত চাওক, লাইটিং সকলো পিনে চাওক, কিমান এটা সুন্দৰ পৰিৱেশ। আইফোনৰ দৃশ্য আহিব ইয়াত পূজাৰ পিছত আহিব চাগে, পূজাৰ পিছত আহিব ন? পূজাৰ পিছত আহিব। তো বহুতখিনি অফাৰ দিব। আৰু ভাইটিদা এই টেবলেটটো যদি মই লওঁ এই কিমান আহিব? তোমাৰ এই টেবলেটত তোমাৰ দাম আছে তোমাৰ 15,000 আছে, তাত তোমাৰ 3,000 কেচবেক আছে, তোমাৰ 30,000 আহিব। তো কি লাগে আৰু 15,000 এটা মোবাইলত 2,000 টকা এটা বাচি যায়, কি লাগে আৰু? 2,000 তোমাৰ কেচবেক অফাৰ আছে। তো যি নহওক অফাৰ পাইছোঁ আৰু 2,000 কম নহয় কিন্তু 100 টকা হ'লেও মানে বহুতখিনি দোকান গৈছোঁ বা এনেকুৱা তুমি মোৰ পৰা এটা গিফ্ট পাবা। তো গিফ্ট দিব বোলে। তো চাই লওক, এইটো আনবক্সিং কৰিম। দেখিছেনে আপোনালোকে গেলাক্সি A7 লাইট। তো এইটো এতিয়া আনবক্সিং কৰোঁ। তো আনবক্সিং মই বাৰু কেমেৰাত ধৰি আছোঁ, তো তেওঁলোকে আনবক্সিং কৰি দেখুৱাই দিয়ক। তো এইটো এইটোৱেই মালটো, এইটো যিটো আহিয়ে দেখ মানে চকু মানে সেইটোতে যাই আছিল। তো মোবাইল আছে যিহেতু এইটোৱে মই চাই আছিলোঁ। আৰু হোৱাইট কালাৰটো বেছি ভাল লাগিছে, আৰু এইটো যদি হোৱাইট আৰু এইটো যদি চিলভাৰ কালাৰ, আৰু সঁচা বেছি ভাল লাগিছে। আৰু দেখিছেনে এইটো, আৰু ইপিনে আছে হিম। তো হিমৰ খবৰ কেনেকুৱা? তো আমি আকৌ বহুত বছৰ আগৰে লওঁ ফ্ৰেণ্ড, আৰু সেইকাৰণে চিনাকি আৰু আহিলোঁ। যেতিয়া নতুন দোকান এখন খুলিছে ওচৰত, তো নোহা টাইম থাকিব নোৱাৰিলোঁ আৰু। তো আহিলোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিছে।
আৰু এইটো বাৰু ইয়াত ক্লিয়াৰ খোলা মেলা কৰিম আৰু কি কি আছে গোটেইখিনি আপোনাক দেখুৱাই আছোঁ ৰ'ব ফাইনেন্স টাইনেন্স গোটেইখিনি হৈ গ'ল আৰু দাদাই বোলে মোক এটা গিফ্ট দিয়ে চাওকচোন কি গিফ্ট দিয়ে গিফ্টটো তোমাৰ কংকন ফেক্টৰীত মই এতিয়া ইয়াত 10 পাৰ্চেণ্ট কাষ্টমাৰ লগাই দিছোঁ আৰু কংকন ফেক্টৰীত মোৰ ফালৰ পৰা এইটো তোমাৰ বুক কাভাৰটো মই দি দিলোঁ ফ্ৰী চাওক বুক কাভাৰো দিছে আৰু লগতে 2000 টকা কেছ বেকো পাইছে তো আপুনি ৰৈ আছে কিয় ঘৰত কিয় চাই আছে তো ঘৰৰ পৰা চাইকেল লৈ নহওক বাইকেদি হওক বা আপুনি পিলপিলেদি হওক যেনেকৈ নহওক মুঠতে আহি যাওক ইয়াতে আৰু মইতো এড্ৰেছটো কৈছোঁ আপোনালোকক মানে মোবাইল ষ্টাৰ আপুনি আহি তাৰমানে মোবাইল ষ্টাৰ বুলি গম পায় তাৰে 2 নম্বৰ লেফ্ট ছাইডত আপোনাৰ যিখন পাব আপোনালোকে নিউ মোবাইল ষ্টাৰ হাজিৰা দোকান বুলিও ক'লে আপোনালোকে গম পাব তো মই আগৰ পৰা এবাৰ আপোনালোকক দেখুৱাই দিছোঁ আৰু আহি আছে দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ আগতে আপোনালোকে যদি মোবাইল এটা ল'ম বুলি ভাবি আছে তো অফাৰ চফাৰ গোটেইখিনি পাব তো আহি যাওক নিউ মোবাইল ষ্টাৰ OnePlus কি আছে ইয়াত OnePlus Nord Custom আছে Nord 3 C3 লাইট C2 লাইট C3 লাইট আছে আৰু এইবিলাকত অফাৰ ৰাখিছে নেকি বা OnePlus এতিয়ালৈকে অফাৰ হোৱা নাই এইটো আহিব নিশ্চয় আহিব আৰু যিহেতু পূজাৰ বতৰ আহি আছে পূজা আহি আছে সন্মুখত তো সেইকাৰণে আৰু বহুত কিবা মানে আহি আছে অফাৰটো আহিলে নিশ্চয় গম পাব আৰু ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব আৰু স্ক্ৰীনত আহি আছে আপোনালোকে লেফ্ট চাইডে স্ক্ৰীনত আহি আছে নাম্বাৰ তো এই নাম্বাৰটোত আপোনাৰ যোগাযোগ কৰা আৰু যোগাযোগ মানে যেতিয়া ফোন নকৰিব আৰু তো পুৱা 10টা বজাৰ পৰা ফোন কৰিব পাৰিব আপোনালোকে মেক্সিমাম আপোনালোকে সন্ধিয়া 8টা বজালৈকে ফোন কৰিব আপোনালোকে নিশ্চয় ভাবিছে তো ই কিয় কোৱা নাই অফাৰৰ কথা মানে কোনটো মোবাইল কি তো তেনেকুৱা মানে কোৱা নাযায় আৰু মানে ক'ত কেনেকুৱা কি অফাৰ আছে তো আহিলে গম পাব আৰু পূজা আহি আছে আৰু এই অফাৰবিলাক মানে সকলোতে নাথাকে আৰু কিছুমান মানে আহি যায় যেনেকৈ মই এইটোত মানে 2000 টকা কেছবেক পাইছোঁ তো এতিয়াতো আপোনাৰ যদি ফ্লিপকাৰ্টত চাবলৈ যায় তো প্ৰায় 15,000 দেখুৱাই আছে আৰু এইবাৰ আহিছোঁ ঘড়ীৰ দুনিয়াত কেনেকুৱা লেভেলত ঘড়ী আছে তো চাই লওক ইয়াৰ পৰা এই চাওক দেখিছেনে আৰু ককা আইতা জেঠীমা পেহা আৰু এইবিলাক ল'ব পাৰে আপোনালোকে যদি এণ্ড্ৰইড ইউজ কৰিব নাজানে তো চাইডক এই লাভা আছে নকিয়া A105 তো কি লাগে আপোনালোকক তো সকলোখিনি আছে ইয়াৰ লগতে চাৰ্জাৰ পাব এইবিলাক আৰু এইবিলাক দেখিছেনে তো চেমচাঙৰ আৰু চেমচাং গম পাইছে চেমচাং এটা বহুত পুৰণি ব্ৰেণ্ড আৰু চেমচাং মই সেইকাৰণে টেবলেটটোৱে চেমচাঙে ল'লোঁ যিহেতু এটা পুৰণা ব্ৰেণ্ড বিশ্বাসী আৰু সেইকাৰণে মই সেইটো ল'লোঁ আৰু কোনোবাই যদি ল'ব বিচাৰিছে এইবিলাক তো ল'ব পাৰিব এইবিলাক কিপেড থকা মোবাইল জিঅ' এইবিলাক কাৰ্বন 4G জিঅ' এইবিলাক আৰু দেখিছেনে ইয়াৰ ড্ৰপছ এই সকলোখিনি আছে মানে ঘূৰি যাব নালাগে ইয়াৰ পৰা মই আপোনালোকক মোবাইল নালাগে তো চাৰ্জাৰটো আপোনাৰ চাৰ্জাৰ বেয়া হৈছে তো চাৰ্জাৰৰ কাৰণে আপোনালোকে ইয়াত চাৰ্জাৰ ক'তো যাব নালাগে ইয়াত আহি ধৰক মানে সকলোখিনি মোবাইল এচেচৰিজ মানে সকলোখিনি ইয়াত আছে ঘূৰি যাব নালাগে আৰু ইয়াত ক'ব গ'লে মানে মোবাইল কিমান কম দামৰ পৰা আছে মানে আপোনাৰ কিপেড থকা মোবাইলটো প্ৰথমতে 1000 টাকাৰ পৰা আহিছে 1000 টকা আৰু বাকী তোমাৰ নোকিয়া আছে ওপৰত তোমাৰ আছে লাভা আছে লাভা 06 আছে আৰু 900 পৰা আহিছে আৰু আপোনাৰ এণ্ড্ৰইড মানে কিমান কম দামী আছে কিমান কম দামী এণ্ড্ৰইড কম দামে মোটামুটি 6500 পৰা ভাল ফোন আহিছে আৰু তলৰ ফোন আছে কিন্তু ৰেমটো কম তো ওপৰৰ ৰেম 6500 পৰা আহিছে তুমি চাই লওক গেলাক্সি A5G কেনা এই 5G ফোন না এই 5G আপোনালোকে দেখিছে আৰু ৰিয়েল এটা যদি মোবাইল কিনিবলৈ আহে কি দৰকাৰ তুমি সেইটো কথা কোৱা নাই তো এই লগত মুখৰ পৰাই শুনি লওক তো কওকচোন ভাইটিয়া মানে এটা যদি মোবাইল কিনিবলৈ আহে কেনেকুৱা মানে কি ফাইনেন্সৰ কাৰণে কি ডকুমেণ্টছ লাগিব কৈ দিয়ক ফাইনেন্সৰ কাৰণে আপোনাৰ চাওক আধাৰ কাৰ্ডটো লাগে পান কাৰ্ডখন লাগে বেংকৰ পাছবুকটো লাগে আৰু ATM কাৰ্ডখন লাগে সেইখিনি এইখিনি ATM কাৰ্ড নহ'লেও চলি যায় তো ATM কাৰ্ড নহ'লে বহুত ভাইটিয়া ক'লাকে তো এইখিনি চিম্পুল প্ৰচেছ তো সেইবিলাক লৈ ৰেডি কৰি আৰু মালটো লৈ ইয়াতে আহক আৰু ভিজিট কৰক এবাৰ হ'লে ভিজিট কৰক তো আপোনালোকে দেখিছে আপোনালোকে আৰু মোৰ কোৱাত দৰকাৰ নাই ভাইটিৰাই নিজে কৈছে তো কেনেকুৱা অফাৰ আছে ক'ত কি সকলোখিনি মিলাই দিব আপোনালোকে মাত্ৰ এবাৰ ভিজিট কৰক তো আজিলৈ বাই যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এটা ভিডিঅ' ভাইটি আপোনালোকৰ মাজত আকৌ আহি আছোঁ আজিলৈ বাই বাই এতিয়া মই ঘৰত লৈ যাম আৰু ইয়াত আনবক্সিং কৰি দিছে মানে অন কৰা আৰু ইয়াত অন কৰা আৰু ঘৰত অন কৰাৰ মাজত বহুত ডিফাৰেঞ্চ আছে ঘৰৰ বিচনা ফেন গম পাইছে এইটো মোৰ কাৰণে বহুতখিনি ভাল হ'ব বুলি ভাবোঁ কাৰণ মোৰ কাইন মাষ্টাৰত মানে গোটেইখিনি নকওঁ বাৰু ক'ত কেনেকৈ কি কৰোঁ তো সকলোখিনি মোৰ কাৰণে এইটোৱে বেষ্ট হ'ব বুলি ভাবোঁ আৰু আইফোন আনি আছে ভাইটিদাই তো আইফোন আহিলে নিশ্চয় ল'ব তো বেছি দেখুৱাই থকা নাই আৰু এইটোৱে দেখিছে আপোনালোকে এই মই টাচ কৰি দিছোঁ এই চাই লওক এইটো তো এইটো টেবলেটে আজি ল'লোঁ আৰু এইটো আৰু ইয়াতে দিছে আৰু কভাৰ দিছে আৰু কভাৰটোত প্ৰায় 700 টকাই কিন্তু মই ভিডিঅ' মানে মোক এইটো ভাইটিদাই এইটো গিফ্ট দিছে আৰু ইয়াৰ লগত টেম্পাৰ আছে ইয়াতে টেম্পাৰ মৰাই আছে তো সেইখিনি আৰু নৰ্মেল এডাল চাৰ্জাৰ আছে আৰু এইখিনি আৰু তো এই বাকচ চাকচ কিবা তো এইখিনিয়ে